ৰঙিয়াৰ পুথিমাৰীত এখন কোটিটকীয়া বিয়া। ৬,০০০ অতিথি আপ্যায়নৰ দায়িত্বত আছে ৰাছিয়ান সুন্দৰী যুৱতী। ৰাছিয়ান সুন্দৰীক এবাৰ ওচৰৰ পৰা চাবলৈ, চেলফি তুলিবলৈ হেতাও অপৰা বিয়া ঘৰত। এনেদৰে আনন্দ মনেৰে নাচ গান নৃত্যৰে বিয়াখন উলহ মালহেৰে চলিছে। আৰু এই বিয়া ঘৰত ৬,০০০ অতিথিক আপ্যায়নৰ দায়িত্বত আছে ৰাছিয়ান সুন্দৰী যুৱতী। ৰাছিয়ান সুন্দৰী যুৱতীক ওচৰৰ পৰা চাবলৈ, চেলফি তুলিবলৈ হেতাও পৰা। বিয়াখন হৈছে ব্যৱসায়ী ৰিজু আহমেদৰ ভাতৃ ছাইদুল আলমৰ। এতিয়া সৰ্বত্ৰে অসমত এই বিয়াখনক লৈ চৰ্চা চলিছে। ৰঙিয়াত এইবাৰ এখন কোটিটকীয়া বিয়া, যি বিয়া ঘৰত অতিথি আপ্যায়নৰ দায়িত্বত আছে সুন্দৰী ৰাছিয়ান যুৱতী। सजना सजना ओ सजना